আসলতে কবিতা লিখা মানুহবিলাক সঁচাকৈ বহুত বেছি বদনামী মইতো হয় বয়জ হোষ্টেললৈ ছোৱালী মাতাৰ কাৰণে না তাইৰ নাম জানো না ঠিকনা জানো নকলোৱে যেনিবা তোমাক ভাল পাওঁ বুলি এনেদৰে মিচিকাই নাহাঁহিবা যদি বৰষুণ হৈ নামি আহিব পাৰা তুমি ৰুম নম্বৰ 008 তোমাৰ বহি পৰা দীঘল চুলি কাজল খনা চকু আৰু টিকটিকিয়া ৰঙা ওঠ দুৰ্বলতা মোৰ এনেদৰে মিচিকাই নাহাঁহিবা বদনাম আছে মোৰ মই হেনো সহজতে প্ৰেমত পৰোঁ আমি কবিতা লিখা মানুহ হৃদয়খন তুলাৰ দৰে কোমল অলপমান মৰম পালেই গলি যাব খোজে বৰফৰ দৰে চুলি মেলি নাহিবা বদনাম আছে মোৰ মই হেনো সহজতে প্ৰেমত পৰোঁ আসলতে কবিতা লিখা মানুহবিলাক সঁচাকৈ বহুত বেছি বদনামী মইতো হয় মই বিশেষকৈ ৰাতি কবিতা লিখোঁ এটা দুটা তিনিটা এনেকুৱা টাইমত আৰু লগে লগে মই হোৱাটছআপত আপলোড কৰি দিওঁ বা ফেচবুকত ষ্টৰি দি দিওঁ তেতিয়া ৰাতি কেইটামান মহাপুৰুষ খুব এক্টিভ থাকে ছ'চিয়েল মিডিয়াত লগে লগে ৰিপ্লাই আহিব ভাই ইমান ৰাতি কাৰ কাৰণে তেতিয়া যদি মই কওঁ এনেই লিখিছোঁ বিশ্বাস নকৰে ক'ব ইমান ৰাতি তইতো এনেই লিখা নাই বিশ্বাসে নকৰে যে মোৰ কোনো নাই কবিতা লিখিবৰ কাৰণে আৰু সিহঁতে কয় তোৰহে নাথাকিবনে কবিতা লিখা ল'ৰা এইটো বদনামৰ পৰা আজিলৈকে মই মুক্তি কেতিয়াও পোৱা নাই চবতকৈ বেছি যদি বদনামী হৈছোঁ মই এইটোক লৈ যে ছিংগল থাকিও চবে ভাবে যে মোৰ কোনোবা আছে ছেকেণ্ড বদনামটো হ'ল চবে ভাবে যে মই ছোৱালীৰ ইনবক্সে গৈ কবিতা শুনাই ইমপ্ৰেছ কৰি থাকোঁ মহাশ্ৰেণী মানে সহজ ভাষাত যদি ক'ব যাওঁ সিহঁতে কেনেকৈ বুজাওঁ যে কবিতা মই ছোৱালীৰ ইনবক্সত দিবলৈ নিলিখোঁ যদি কেতিয়াবা কাৰোবাৰ তাত দিছিলোঁ কমেণ্টত নক'ব আকৌ দেই মোৰ তাত দিছিল বুলি মানে সন্মানটো বচাই ৰাখিব আৰু মোৰ এইটো এটা ছেকেণ্ড বদনাম ইয়াৰ বাহিৰেও কবিতা লিখাৰ ছাইড এফেক্ট আৰু বহুত আছে মানে যেতিয়া কবিতা লিখোঁ বহুতে সোধে যে তেতিয়াহ'লে তই কাৰ কাৰণে লিখ আৰু মই নিজেই নাজানো মই কাৰ কাৰণে লিখোঁ যদি বৰষুণ হৈ নামি আহিব পাৰা তুমি বুকুলৈ মোৰ জীপাল কৰি যদি যাব পাৰা শুকান কলিজা মোৰ আৰু যদি ফুলে তাত এপাহি ৰঙা গোলাপ তেন্তে তোমাৰ নাম কৰি দিম মই প্ৰত্যেকটো উশাহ মোৰ যদি বৰষুণ হৈ নামি আহিব পাৰা তুমি বুকুলে মোৰ এনেকুৱা ৰোমান্টিক কবিতা লিখিলেও খুব দিগদাৰ চবে ভাবে যে মই মানুহটো বহুত ৰোমান্টিক কিন্তু যেতিয়া আহি চাব মোৰ লাইফটো তেতিয়া গম পাব আচলতে মই কিমান ট্ৰেজেডিত থাকোঁ কিন্তু চবে ভাবে আৰু বহুত ৰোমান্টিক এইকাৰণে কবিতা লিখা মানুহক সহজতে বিশ্বাস নকৰিব মাইণ্ডত চলি থাকে কিবা লিখে কিবা পাৰ্চনেল লাইফ বহুত বেলেগ পাল্লাত নপৰিব কবিতা লিখা মানুহৰ ফাগুনৰ পচোৱা হৈ নাহিবা তুমি মন মোৰ আকাশৰ চিলা হৈ উৰে তেজ ৰঙা শিমলু হৈ নুফুলিবা তুমি বুকু মোৰ তোমাতে ভৰে নাযাবা দূৰ হৈ নকৰিবা অভিমান ভাল পোৱা যদিহে মোৰ সৰাপাত হৈ সৰে মানে কৈছোঁ যদি তুমি ফাগুনৰ পচোৱাৰ নিচিনাকৈ আহা তেনেহ'লে মই চিলাৰ নিচিনাকৈ উৰিম কিন্তু ফাগুনৰ পচোৱাৰ নিচিনাকৈ অহাই নাই ফাগুনৰ পচোৱাটো বাদ দিয়া বৰদৈ চিলাৰ নিচিনাকৈ আহক ধুমুহা হয় নাইতো নাই দেখা দেখিয়ে নাই কাৰো এইটো কবিতা মই হোষ্টেলত থাকোঁতে লিখিছিলোঁ হোষ্টেললৈ আহিলে কেতিয়াবা মোক লগ নকৰাকৈ নাযাবা তাজৰ দুৱাৰে দুৱাৰে বিচাৰিবা মোক দি দিছোঁ মোৰ বৰ্তমানৰ ঠিকনা ৰুম নম্বৰ 008 নক কৰি তুমি সুধিবা ইয়াতে নাথাকে জানো মোৰ প্ৰেমিক চৰাই দেখা হ'লে কথা হ'ম নহ'লে টেবুলত এৰি যাবা এটি নীলা ৰঙৰ খাম য'ত লিখা থাকিব তোমাৰ মনৰ বতৰা তোমাৰ হৃদয়ৰ ঠিকনা এই কবিতাটো মই ইউনিভাৰ্চিটিৰ এখন ফাংচনত আবৃত্তি কৰিছিলোঁ মানে পাঠ কৰিছিলোঁ তাৰপিছত চবে মোক জোকা হ'ল মানে হোষ্টেললৈ ছোৱালী মাতিছোঁ বুলি আৰু হয় কথাটো ইনডাইৰেক্টলি মই ছোৱালী ইনভিটেশ্যন দিয়াৰ নিচিনাই হৈ গ'ল আৰু ৰুম নম্বৰ 008 নক কৰি তুমি সুধিবা আহি সেইদিনা কিন্তু চব আছিল ভাগ্য ভাল মোৰ ওপৰত একো লিগেল একশ্যন নল'লে আৰু বয়জ হোষ্টেললৈ ছোৱালী মাতাৰ কাৰণে মুড ভাল আছিল চাগে চবৰে তুমি নিবিচাৰিলেও মোৰ সপোনৰ চহৰত তোমাক আলহী কৰি ৰাখিম তুমি কি কৰিবা তুমি শুনিব নিবিচাৰিলেও কলেজৰ বাটত তোমাকে শুনাই কম ভাল পাওঁ বুলি তুমি কি কৰিবা মাজনিশা খাৰে থাকি তোমাৰ নামতেই লিখিম কবিতা তুমি কি কৰিবা কমেই কম হেজাৰ বাৰ কম ভাল পাওঁ বুলি তুমি কি কৰিবা এনেকৈ ক'লে মোক এটা সোধে চবে কাক ক'বা ভাই কোন আছে তোৰ ক'বলৈ আকৌ নাই বুলি ক'লে আকৌ সেই একে প্ৰশ্নত ৰিপিট মানে বিশ্বাসেই নকৰোঁ তোৰ যে নাই এতিয়া ময়ে নাজানো মই কাক কওঁ এক্সিষ্ট কৰে নে নকৰে এতিয়া মই চবকে কেনেকৈ বুজাই কওঁ ৰাতি সপোনলৈ মোৰ কোনোবা আহে কবিতা লিখোঁ
না তাইৰ নাম জানো না ঠিকনা জানো না ক'ত থাকে কি কৰে একোৱেই নাজানো এক্সিষ্ট কৰে নে নাই মই সেইটোও নাজানো এতিয়া মই লিখোঁ কল্পনাত কবিতা এতিয়া চবে তাৰ ৰিয়েল ভাৰ্চনটো বিচাৰি ফুৰে মানে এতিয়া মই ক'ৰ পৰা উলিয়াই দিওঁ আচল প্ৰব্লেমটো সেইটো সেইকাৰণে কবিতা লিখা মানুহৰ জীৱনটো ইমান সহজ নহয় কিন্তু এইটো আজিৰ কাৰণে শেষ কবিতা আকৌ আহিম কম দিনতে আজিৰ কাৰণে এইটো শেষ নকলোৱে যেনিবা তোমাক ভাল পাওঁ বুলি তুমি জানো অনুমান কৰিব নোৱাৰা নকলোৱে যেনিবা মই তোমাৰ বুলি তুমি জানো বুজিব নোৱাৰা নকলোৱে যেনিবা মই তুমি মোৰ মন বাগিচাৰ গোলাপ বুলি তথাপি এবাৰ জানো ভুলিব নোৱাৰা নকলোৱে যেনিবা মই ভাল পাওঁ বুলি তুমি জানো অনুমান কৰিব নোৱাৰা আজিৰ কাৰণে এইটো শেষ কবিতা আজিলৈ ইমানেই বিদায় লৈছোঁ বাই বাই আকৌ এটা নতুন কবিতা লৈ অতি সোনকালেই আপোনালোকৰ মাজলৈ মই আহিম অন্তৰাজ নাথ ওৰফে বনৰীয়া এই বনৰীয়া হোৱাৰ কাহিনীটো মই কৈ আছোঁ কেতিয়াবা